পোনপ্ৰথমতে সকলোকে আমাৰ অলপ ধেমালি গ্ৰুপলৈ স্বাগতম জনাইছোঁ। আমি এটা ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টোৰ নাম দিছোঁ ভোলাকাইৰ বিলৈ। হয়তো আমাৰ গ্ৰুপটোৰ সকলোবোৰ নতুন ল'ৰা আৰু আমি কোনো আজিলৈকে অভিনয় কৰি পোৱা নাই আৰু আমাৰ কেমেৰামেনো নতুন, ক'তো কেমেৰা কৰি পোৱা নাই। গতিকে হয়তো ভিডিঅ'টো বনাওঁতে হয়তো ক'ৰবাত ভুল ভ্ৰান্তি থাকি যাব পাৰে। আপোনালোকে আৰু এইখিনি বিচাৰ কৰি ভাল কমেণ্ট কৰি ক'ত কি ভুল হৈ আছে এইখিনি যাতে কমেণ্টত জনাই দিয়ে, তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আগলৈ ভিডিঅ' বনাই যোৱাত যাতে আপোনালোকে উৎসাহ যোগায় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইজনেই ভোলাকাই, নিজে বহুত জানা বুলি ভাবে, কিন্তু লগৰবোৰে ভোলাকাইক লটি কৰি মাৰে। ভোলাকাই একো গমেই নাপায়। চাওকচোন কাহিনীটো। আজি ভোলা কোনটো বনাইছো যা কোদাল খান বস্তাটো লৈ আহ তই। জাগাটো এটাই ভাল হ'ব নেকি? হিন্দীতে কৰিব লাগিব। এতে কৰিব লাগিব এতে কৰোঁ খালি দিম দে আজি কিমান চৈতান সি বেটা যেতিয়া প্ৰমাণ পাম আজি না বৰ চৈতান দেখে আজি প্ৰমাণ পাম যে বেটাকে সোনকালে আহিবি দেই। ইয়াতে অলপ বহু আছোন আলোচনা কৰি লওঁ কি কৰোঁ। দে বহ এতেই বহ। কথাটো কি হৈছিল গম পাইছা না? কি হ'ব কি কৰিবি তাৰমানে বস্তুটোতো আমি থলো না ভাটিবিলাক লাগি তাক তাৰমানে আজি উল্লু বনাব লাগিব আমি হা। এতিয়া ভাটিবিলাক বস্তুটো অলপতো উলিয়াই থৈ দিছো না, তাক আনি দেখাব লাগিব বস্তুটো বোলে ইয়াতে এটা বস্তু আছে চাইছো তই তাক কোনোবাই পুতি থৈ যাওঁ আমি দেখা পাব বুলি কোনোবাই পুতি থৈ গৈছিল বস্তুটো আমি দেখা পাইছো যচোন কি বস্তু চাওঁ যচোন আমি এইবুলি তাক কৈ পেলাব। বুজি পাইছা না? এতিয়া তাক ভাটিবিলাক আনি তাৰমানে আমি আজি উল্লু বনাব লাগিব বুজিছা না? দে তাক লৈ ভাটি পেলা লৈ আহিম আমি আৰু বেছি দেৰি নকৰিবি তহঁতে ওলাই আহিবি ভাটিবিলাক যাই থাকো ওলাবাছি ৰবিও থাকিল কেনেকে খেত পাই গেল এতিয়া মাৰে মাতছি আৰু আছে নেকি? চিগাৰটো দি যাওঁ অলপ অলপ সোনকালে যোৱা মাতছি মাৰে তো না খাবাৰ বেছি ঘৰ যাওঁ দে এক পেকেট নে এই জন্ম টকা ৰ'বা চিগাৰেট দিয়ক পেকেট ভোলাকে আপুনি আছো দে কওঁ মাতছে ব এই নদী পাৰৰ পৰা এটা বস্তু আছে বস্তু আছে চাই মই নিজে দেখা পাইছো তাতে কোৱা মোক দুৰ্গ বনাবা ইয়াতে বহোৱা লাভ
দে ব এতে ব হৈ বোলা কাই হা এই তাতে এটা বস্তু দেখা পাইছিলোঁ আজি কি বস্তু এই কিবা এটা পতাই আছে হয় নেকি ওচৰৰ পৰাই চাব লাগিব ওচৰত যাবি নেকি যাওঁতে যৌ চাই যৌ কিবা বস্তু এই তাতে আছে আছোৱা কি কিবা বস্তু আছে যৌ সেই সেই টাপানৰা ওচৰত গেলি এই ভাই কি বস্তু এই সেই তাৰ পৰা কিবা বস্তু এই নৰা যাব পাৰে পইচা চইচা নহয় যৌ গিলাখান কিবা বন্দুক চন্দুকো হ'ব পাৰে কিবা কিবি থাকিবও পাৰে নহ'লে আৰু এইগিলা জেগাত আৰু কোনোবা পুতি থৈ নে এই নাগে যৌ এইগিলাখান কিবা পুতাই আছে বা পাৰে ভয় লাগে যৌ ঠিক নাই পুলিচ চুলিচ কেছ হৈ গ'লে হাকা লাগব যৌ বল এইগিলাখান তো নাচবি আমিও নাযাওঁ সিদিনা ৰাতি 3টা বজাত আজি যি চলিকেইটাই মোক দেখালা তাতে কি বস্তু থাকিব পাৰে নিশ্চয় টকা চকাই আছে নেকি কোনোবাই পুতি থৈ গ'ল 3টাও বাজে এৰা চায়ে আহৰা ঘণ্টা আয়া ৰাতি হৈছে বৰষুণ দিছি ভালে হৈছে ৰ এতিয়া কোনো মানুহ নাই তাতেও কোনোবা আছে নেকি চাই লওঁ ৰ ভালকৈ হে ভগৱান কোনো নাইলিহে যি ৰক্ষা আছে ভালে কোনোবা আছে নেকি এই নাই ৰ মোবাইল ছটাটো থৈ লওঁ তাৰপিছত ভালকৈ খান্দিব পাৰিম মই এই কৃষ্ণ টকা চকা থাকলি টকা থাকলি লাগে বস্তুৰ অৱস্থা ঠিকি যাবে মস্ত ডাঙৰ অৱস্থা লিখি আছো ঐ মায়ৰ মস্ত জান দেখো কি আছে এই বালা এডোখৰ গিয়ে খালি কি যা আমি কৰি থকা দিলে মানুহবিলাক ঠিক এই ৰাতি খানা আহিলোঁ এই ঠগ খাবা আহিলোঁ না গানটো নমস্কাৰ মই ভোলাকাই হয় যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক লগতে বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু এতিয়ালৈকে যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো অল কৰি দিয়ক ধন্যবাদ জয় অসম।